গুড মৰ্ণিং এভৰিৱান। আমাতকৈ উঠলাকো আৰু ঘুমলাকো। তাৰপাছত ইফালে কালিৰ পিংকিৰ পাৰ্টিৰ কাৰণে পেণ্ডেলৰ মানুহ হৈছে সাজবা। তাৰপাছত আমি বুহৰিত যাবা লৈছোঁ আজি মা আৰু মই পিংকিৰ কাৰণে কিবা কাপোৰ আনবা। তাৰপাছত এথেন আহি পালোঁ বুহৰি। এইখান হ'ল মোৰ স্কুল, সৰুৰ পৰা পঢ়া 12টা বছৰ এতেই বস্তু শংকৰদেৱত। তাৰপাছত দোকান পালোঁ, পাই কিনে আৰু বেলেগ নললোঁ, ৰিহা কাপোৰ একযোৰাই ল'লোঁ। তাৰপাছত ঘৰ আহি পালোঁ, তোকোক এৰি গৈছিলে পিংকিৰ লগত, সি বহুত বেছি সৰু, তাক নিবা নৰি। তাৰপাছত আৰু মা শুন ইফালে আঞ্জা কাটি আছে কালিৰ কাৰণে। তাৰপাছত এতিয়া আৰু পিংকিক এটা মেহেন্দি আঁকি দিবা আহিছোঁ। চিংকি একদম তামোল খাই একদম মলমইলা হৈছে তাই। তোমাৰ বিয়া নেকি কালি? বাৰহে বায়েকক মেহেন্দি আঁকি দিব নালাগে, তবকহে আগতে আঁকি দিব লাগে। নিদো বুলি কোৱা কাৰণে খং কৰি গুচি গ'ল কান্দি কান্দি। তাইক জকে বিৰাট ভাল লাগে। তাৰপাছত পিংকিক মেহেন্দি দিবা আৰম্ভ কৰিলোঁ। ইফালে বহু চাহ দিবা আহিছে, চাহ খালোঁ। ইফালে আৰু আমাৰ টুকুটি পুতলাটোৰ লগত ঘুমাবা ধৰছে। তাৰপাছত তাইক মেহেন্দি আঁকি দিলোঁ, বিৰাট ভাগাত ধৰছে আঁকি দিওঁতে। এখনৰ গোটেই কমপ্লিট গৈছে, এখনৰ একফালে অলপমান নাকলো। আপোনালোকে ক'বচোন কেনেহেন হৈছে মেহেন্দিটো।